দে গোটেই দেখিছে। নমস্কাৰ বন্ধুসকল, তো এয়া পাহাৰ বগাই আছোঁ খাতৰানাক কাম কৰিবলৈ আজি। তো পাছত দেখা পাব। এয়া তলৰ পৰা উঠি আহিলোঁ, পিঠিত আছে বেগ, ভাগৰ লাগি আছে। তো গম পাব আৰু আজি পাহাৰত মানে এটা বেলেগ কামৰ কাৰণে আহিলোঁ, ইয়াতে গম পাই যাব। আহি পালোঁ পাহাৰত, আজি খাতৰনাক কাম হ'ব, চাই থাকিব। এয়া আমাৰ খাতৰনাক যন্ত্ৰপাতি আহি গৈছে পাহাৰত। জিনিছ কামটো হৈ যাব, পাছলৈকে গম পাব একদম। এয়া ভাবি থাকক আৰু কি বস্তু হয়, পাছলৈকে ভালকৈ গম পাব। ভিডিঅ' মোৰ আগৰে আছে। আমাৰ এটা যন্ত্ৰ দেখিছেনে নাই? এয়া আমাৰ এটা মেচিন। তাৰপিছত গেছ চলি আছে আৰু গম পাইছে আৰু তো এইবোৰ কি নিশ্চয় গম পাই চাগে, নে গম পোৱা নাই? ৰ'ব অলপমান কৈ আছোঁ, বেটাৰীবোৰ ওলাই লওঁ ৰ'বা। এয়া হৈ গ'ল আমাৰ ৰিয়েলমিৰ বেটাৰী। তো ইয়াৰ লগত কানেকশ্যন কৰি দিলে আপোনালোকে গম পাব নহয় এতিয়াই। পিছত আমাৰ তার লাগি যায়। পেপাৰো আছে, এইটো অলপ মুচি দিব লাগিব, বহুত ধূলা হৈ আছে। তো এয়া আৰম্ভ কৰি দিছোঁ, কোনোবাই চাগে গম পাইছে আৰু। এয়া পাইছে চাগে কোনোবাই। তো বন্ধুসকল দেখিছে, এইটো ইয়াত দেখা দিয়া এবাৰ। তো এইটো ষ্টিকাৰটো ইয়াত লগা হৈছে। তো এইটো ডিজাইনটো হ'ল, এইটো ডিজাইনটোৱে এইটো হাতত হ'ব। তো এইটো একচুৱেলি গমেই পাইছে যে এইটোৱে বনাম নিশ্চয়। তো হাতত এতিয়া বনাব লাগিল এইটো ডিজাইন। তো আৰম্ভ কৰি দিওঁ আপোনালোকৰ আশীৰ্বাদত নেকি? আমাৰ লুব্ৰিকেশ্যন হ'ব, এইটো ভিটামিন এন ডি অইনমেণ্ট। তো এইটো লৈ ল'ব লাগিব গ্লভছত লৈ ল'লোঁ। আমাৰ এইখন হ'ল মেচিনটো। তো দেখা দিয়া অলপমান, এইফালে কালাৰ বল আছে, ইয়াৰ পৰা লওঁ আৰু এইবাৰ আৰম্ভ হৈ যাব আমাৰ। আন্ধাৰ হৈ যায়, আন্ধাৰ হৈ দেখাই নাযায়।
এবার চিল্লা এতিয়া ইমানে হ'ল আৰু তো লাগি যাওঁ আৰু অলপ ওই লেংরা থাকে গাছত বা কম হেল্ল' এতিয়া লাঞ্চ টাইম হৈ গ'ল আৰু খোৱা নাই তো এইখিনি অলপমান বনালোঁ বনাওঁতে আধা ঘণ্টামান লাগিলে ডাল ৰুটি ৰাতিপুৱা অলপমান খাই আহিছোঁ আৰু মাৰ বোলে অলপ আমি ডাল কৰি নাখাওঁ নহয় দে হৈছে তো ৰাইজসকল এয়া খাই দাই আকৌ আৰম্ভ কৰি দিছোঁ এতিয়া শেষ কৰিব লাগিবই আৰু সোনকালে আৰু 2 ঘণ্টামান লাগিব তো আৰম্ভ কৰি দিছোঁ তো চাই থাকিব নিশ্চয় ব্লগখন তো আমাৰ FYTৰ বিজি লাগিব এতিয়া শ্বেডিঙত সন্ধিয়া হ'লে আৰু সোনকালে শেষ কৰিব লাগিব তো লাগি আছোঁ আৰু ওচৰৰ পৰা দেখা ক্লিয়াৰ হ'ল মাত্ৰ অলপমান বাকী আছে তো দেখিছে একদম সন্ধিয়া হৈ গ'ল সন্ধিয়া এতিয়া ফাইনেলি শেষ হৈ গ'ল এইটো এতিয়া মুচি দিব লাগিব এতিয়া ভালকৈ মুচি দিওঁ আর বেড়ে বেয়া বিশুচ্ছে বেয়া তো এয়া অলপ এনেই কেমেৰাত পোহৰ দেখা পাই আছে তো এয়া গোটেই সামানবোৰ হৈ গ'ল তো আপোনাৰ ডিজাইনটো এইটো আছিলে তো আৰু এবাৰ দেখাই দিছোঁ টেটুখন এইটো টেটুখন পূৰা হৈ গ'ল ঘৰলৈ গৈ আছোঁ সন্ধিয়া লাগি গৈছে পূৰা এইখিনিতে ভিডিঅ'খন শেষ আজি বাই বাই কেনেকুৱা লাগিছে নিশ্চয় ক'ব টেটুখন
এইটো ষ্টিকাৰটো ইয়াত লগা হৈছে মোক ভাল দেইবাৰ ক'ব লাগে ওলাইছে